নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি আপোনালোকলৈ লৈ আহিছো কেঁচা আমৰ চৰবতৰ ৰেচিপি। এই চৰবতটো খাই খুব বেছি ভাল লাগে। আপোনালোকে ঘৰত এনেদৰে বনাই খাই চাব। আৰু যদি মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব, লগত থকা বেল আইকনটো বজাই দিব। তেতিয়াহে মোৰ নতুন নতুন ৰেচিপি ভিডিঅ'ৰ নটিফিকেশ্যন বিলাক আপোনালোকে পাই থাকিব। তেতিয়াহলে আমি ভিডিঅ'টো আৰম্ভ কৰো। এয়া তিনিটা মই ডাঙৰ তিনিটা আম লৈ লৈছো। এইখিনি মই ভালদৰে কাটি লম। এনেদৰে মই আমখিনি কাটি লৈ লৈছো। এয়া পুদিনা, কেঁচা জলকীয়া, এয়া কলা নিমখ লৈ লৈছো ডাঙৰ চামুচেৰে আধা চামুচ, চাট মছলা ডাঙৰ চামুচেৰে আধা চামুচ, এয়া জিৰা গুৰি ডাঙৰ চামুচেৰে 4 ভাগৰ এভাগ লৈ লৈছো, আৰু এয়া আধা কাপ চেনি লৈ লৈছো। এয়া মিক্সিৰ জাৰটোত মই কেঁচা আমখিনি মই লৈ লম। মই গোটেইখিনি ব্যৱহাৰ নকৰো, মই ইয়াত আধা ব্যৱহাৰ কৰিম। আপোনালোকে এনেদৰে বেছিকৈও বনাই আপোনালোকে ফ্ৰিজত ৰাখি 10-15 দিন ধুনীয়াকৈ খাব পাৰে। ইয়াত পুদিনাখিনি মই দি দিছো, আৰু ইয়াত আপোনালোকে ধনিয়াও ব্যৱহাৰ কৰিব পাৰে। ইয়াত কেঁচা জলকীয়াখিনি দি দিছো। আপোনালোকে কেঁচা জলকীয়াৰ অনুসৰি আপোনালোকে কলা জালুক ব্যৱহাৰ কৰিব পাৰে। মই পানী অকমান দি দিছো। এয়া মই এইখিনি ভালদৰে ব্লেন্ড কৰি লম। আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন হয় তেতিয়াহলে লাইক, কমেন্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো বজাই দিব। তেতিয়াহে মোৰ নতুন নতুন ৰেচিপিৰ ভিডিঅ'বিলাক আপোনালোকলৈ আহি থাকিব। এনেদৰে মই এইখিনি ভালদৰে ব্লেন্ড কৰি লম। হয়তো আপোনালোকে সকলোৰে ঘৰে ঘৰে আমৰ গছ আছে। এনেদৰে আপোনালোকে কেঁচা আমৰ চৰবতটো ট্ৰাই কৰি চাব। খুব বেছি টেষ্টি লাগে, চটপটা টাইপৰ হয়, কাৰণ জ্বলাও নহয়, টেঙাও নহয়, মিঠাও নহয়, তেনেকুৱা টাইপৰ লাগে। এয়া মই নিমখখিনি দি দিছো। মই চাট মছলাখিনিও একেলগে দি দিছো। এয়া জিৰা গুৰিখিনিও মই একেলগে দি দিছো। এয়া বৰফৰ টুকুৰা কেইটা মই লৈ লৈছো। তাৰ পিছত মই চেনিখিনি এড কৰি দিম ইয়াত। এনেদৰে এইখিনি মই ভালদৰে আৰু ব্লেন্ড কৰি লম। আৰু যদি আপোনালোকে মোৰ আগৰ ৰেচিপিৰ ভিডিঅ'বিলাক চোৱা নাই তেতিয়াহলে চাব, আৰু পৰিয়াল বা ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিব। এইখিনি মোৰ হৈ গৈছে। এইখিনি মই এটা গ্লাছত মই বাকি লম। এইখিনি মই গ্লাছটোত বাকি লৈছো। আপোনালোকে ইয়াত পানী ব্যৱহাৰ কৰিব পাৰে। মই পানী ব্যৱহাৰ নকৰো, কাৰণ মই অকমান গোটা গোটা টাইপৰ ৰাখিম। এইখিনি মোৰ হৈ গৈছে। আপোনালোকে এনেদৰে ঘৰত বনাই খাব, আৰু খাই পেলাই মোক জনাব কেনেকুৱা লাগে। এতিয়া মই কলা নিমখ অকমান দি দিছো ওপৰত। ইয়াত চাট মছলা মই অকমান দি দিছো। এই পুদিনা পাত এটা মই দি দিছো, আৰু ইয়াত মই বৰফ এটুকুৰা মই ওপৰত দি দিছো। আৰু চাওক, এয়া মোৰ ধুনীয়া কেঁচা আমৰ টেষ্টি চটপটা টাইপৰ চৰবত ৰেডি হৈ গ'ল। আপোনালোকে এনেদৰে ঘৰত বনাই খাই চাব, খুব ভাল লাগে। আৰু বেছিকে ভাল লাগে গৰম দিনত খাই, খুব বেছি টেষ্টি হয়। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহলে লাইক, কমেন্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। ধন্যবাদ।